নমস্কাৰ বন্ধুসকল। বহুত দিন গাড়ী ভিডিঅ' দিয়া নাছিলোঁ, গাড়ী অনাও নাছিলোঁ তেনেকৈ বাৰু। আজি আহিছোঁ আকৌ ওলাই, গাড়ী দুখনমান আছে চাই আহোঁগৈ গোলাঘাটলৈ বুলি। ব'লকচোন কি গাড়ী আছে আপোনালোককো দেখাম। গৈ আছোঁ এতিয়া গোলাঘাটলৈ, আপোনালোককো দেখাম। এল্টো আছে, আপোনাৰ ইগন দুখনমান আছে, খবৰ পাইছিলোঁ। কম বাজেটতে আহিব ভাল ভাল গাড়ী। ব'লক আপোনালোকক দেখামগৈ। গৈ আছোঁ গোলাঘাটলৈ বুলি, ব'লকচোন কি গাড়ী পাওঁ চাই লওঁগৈ। ৰধলা পথাৰ পাইছোঁহি, গৈ আছোঁ গোলাঘাট ফালে। ৱেগানাৰ এখনো আছে বুলি খবৰ পাইছোঁ, যদি লোৱাটো হয় দেখাম আপোনালোকক। ৱেগানাৰ এখন লোৱা হ'ল, আপোনালোকক দেখাইছোঁ। 14 চনৰ গাড়ী হয়, হোৱাইট কালাৰত খুবেই ধুনীয়া হৈছে। মই দেখাই আছোঁ গাড়ীখন, এইখন গাড়ী ৰখাই পেলাই মই দেখাই লৈছোঁ। চাব পাৰে, গাড়ীখন খুবেই ধুনীয়া হৈ আছে, হোৱাইট কালাৰত হয়। 14 চনৰ গাড়ী, এতিয়া আনিহে আছোঁ যিহেতু। ভালদৰে আপোনাক ভিডিঅ' এটা দিম বাৰু। এতিয়া এনেকৈ দেখাই দিছোঁ, যোৰহাট নাম্বাৰ হয়। চাব পাৰে, কণ্ডিশ্যন গাড়ীখন ঠিকেই আছে, ধুনীয়াকৈ দেখাই দিছোঁ। কোনো দাগি দুগা নাই তেনেকৈ। বাম্পাৰটো অলপ টাচপেন আছে, বাকী গাড়ীৰ কণ্ডিশ্যনো ভালেই হৈ আছে। ইণ্টেৰিয়ৰো দেখাই দিছোঁ এবাৰ, চাব পাৰে ধুনীয়াই হৈ আছে। ইণ্টেৰিয়ৰ 70,000 মান ৰানিং হ'ল। বাকী ইঞ্জিনটো এবাৰ দেখাই দিছোঁ আপোনাক। গাড়ী পূৰা চিল আছে, ক'তো মাৰ খোৱা নাই গাড়ী। এপ্ৰন পূৰা চিল আছে, চাব পাৰে, পূৰা এপ্ৰন চিল আছে। এইখনৰ দামটো হৈ যাব 2,70,000 টকা। যদি কোনোবাই ল'ব বিচাৰে কণ্টেক্ট কৰিব। এল্টো এখনো লোৱা হ'ল, এইখন আপোনাৰ দেখাই দিছোঁ আপোনালোকক। যিহেতু আনি আছে কাৰণে লেতেৰা হৈ আছে। গোলাঘাটৰ পৰা আনিলোঁ, গোলাঘাট নাম্বাৰ গাড়ী, 2018 চনৰ এল্টো LXi। চাব পাৰে গাড়ীখন খুবেই ধুনীয়া হৈ আছে। 18 চনৰ লাষ্টৰ ফালৰ আৰু নৱেম্বৰ ডিচেম্বৰ মানৰ হ'ব। চাই লওক গাড়ীখন, ভালদৰে ভিডিঅ' এটা দিম বাৰু ধুনীয়াকৈ ধৰি কৰি। চাই লওক, গাড়ী ক'তো মাৰ খোৱা গাড়ী নহয়, এক্সিডেণ্টেল গাড়ী নহয় কোনো এখন। ইঞ্জিন পূৰা চিল আছে, ধুনীয়াকৈ দেখাই দিছোঁ। এবাৰ চাই লওক, কোনোবাই যদি ল'ব বিচাৰে কণ্টেক্ট কৰিব। এইখনৰ দাম হ'ব 2,80,000 টকা। চাবি দুটাই আছে, যদি কোনোবাই ল'ব বিচাৰে কণ্টেক্ট কৰিব।